দোস্ত। দোস্ত কি খবৰ? খবৰ ভালে মোৰ, তোৰ পিছে? মোৰ খবৰ আৰু কি কম ভাই, আছো দে নামৰ আগত চিৰিটো লাগে কিবাকে নমৰাকে। বাকী এনাই ঠিকে চলি আছে চব? আছো আছো। পিছে তোৰ কিবাকে কেনে চলি আছে? আছে দে আৰু কিবাকে চলি আৰু। কি কৰা মোবাইল? কিমান বাৰ ফোন কৰিছো পৰ পৰা গম পাইছ না? সৰি প্লিজ বেয়া নাপাবা দা। দোস্ত মই যাম দে, তোৰ লগত নাথকো এতিয়া আৰু কবাক মই হাত দিন আহোঁ মই। যাবি ৰ? যাম দে দোস্ত, পিছত লগ পাম। দে আহিবি পিছত কিন্তু ৰাখি দে। দে তুমি তাৰমানে লগ পালি মোক পাহৰিয়ে যাও। জনাই হা পাৰি, সি এইমাত্ৰ আহিছিল, অলপ টাইম কথা পাতিলো। সেইকাৰণে পৰা যে ইমান বাৰ ফোন মাৰি আছো গমেই নাই। মোবাইলটো চাইলেণ্টত আছিল, বিশ্বাস কিয় নকৰ? চব কথাতে মানে বিশ্বাস নহয় না। মই গম পালে কি ফোনটো ৰিচিভ নকৰিম নেকি তোমাৰ? হ'ব জানা আছে। তুমি বুজিয়ে নাপাওঁ মোক অলপো। আৰু এই শিখৰ ইমান হাক দিছিলো আৰু সেই একে নহয় আজি খাইছো, ইমান দিন খোৱাই নাছিলো। সি দিলাক না, দিয়াৰ পিছত ইয়াৰ পৰা খালো অলপমান। মোৰ কথা একদম নুশুনা হৈছ, নিজৰ মতে চব কৰি থাক। ইমান পৰিৱৰ্তন হৈছ তুমি, বেছি অলপ। কি হৈছে তোৰ? এই হাতত কালি পচিলো। কাজিয়া হৈছ তাৰমানে আৰু কৰা নাই কাজিয়া কৰা নাই। দে মই শপত খাই কৈছো কত কাজিয়া কৰা নাই বুলি ক। শপত খাবা সাহস নাই দে, আজিৰ পৰা শপত খোৱা আৰু কাজিয়া নকৰো বুলি ভালকে শপত খ। আজিৰ পৰা মই কাৰো লগত কাজিয়া নকৰো, হ'ব এতিয়া? বলা জানটো বলা। তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি ফাগুৰি প্ৰাণত আউৰি বাউলি সপোনৰ চানে কি বাঢ়িছে চালা তোহাৰ প্ৰেম মই যোনটো বস্তু ভাল পাওঁ তুই কাঢ়ি লৈ গৈছা না, তোহাৰ প্ৰেম মই ফিনিছ কৰি দিম। আজি যেনকে হ'লে মোৰ হ'বাই লাগব, চাই ল'ম তোহাক। অনিল দে বহ। তোৰ খবৰ পাতি কি কওঁ? খবৰ আছো দে, পিছে তোক মই কথা এটা ক'ব কিনে আহিছিলো। কি কথা? পিছে কথাটো ক'লে তুই ভাল পানা বেয়া পাবা মোক? কি কথা? মানে কথাটো হ'ল তোৰ ভণ্টি। কি কথাটো সঁচা নেকি? 100% সঁচা কথাটো। ভণ্টি ক'ত গৈছিলি তুই? মই লগৰ পিছতে গৈছিলো। যা ৰুমত যা। মই যাম দে এতিয়া, কথাটো কৰাৰ কাৰণে কিন্তু মোক বেয়া নাপাবি আৰু। তোক কিয় বেয়া পাম? তই মোক ভাল উপকাৰহে কৰি দিলি, তাৰ ব্যৱস্থা মই লৈ আছো অতি সোনকালে। দে যা। হেল্ল' ৰকি, মোৰ এটা কাম এটা আছে, তই ইমিডিয়েট মই ঘৰক লাগি আছো। দে আহ। বাবা বহ
বহুত দিনৰ মূৰত লগ হলো কিবা ইমাৰ্জেঞ্চি কাম আছিল নেকি না কোনোবা খালাছে কৰবা লাগে কামটো এটা ডাঙৰ কামেই আছিল আমাৰ ভণ্টিক ল'ৰাতে ডিষ্টাৰ্ব দিছে তাক চালা মাৰি হাত ভৰি ভাঙি দিয়ে আমাৰ ভণ্টিক জোকাইছে কোনোবাই আৰে তই হেতি হঠাতে টেনচন লৈছা তোৰ কাৰণে কিমান মাৰ্ডাৰ কৰলো সেইগিলান কাম আমাৰ কাৰণে মামুলি সেইগিলান সৰু সৰু কথা টেনচনে ল'ব লগা নাই মই আছো তো ইবাৰ ইয়াক লাগ ধৰিম তই ছেকেণ্ড বাৰ সি আমাৰ মাইনাক পাৰি যাব মই জানো তোমাৰ কামটো কৰিব পাৰি তোমাৰ ওপৰত মোৰ বহুত বিশ্বাস আছে সেইকাৰণে তোমাক মাতছো মই দে তেতিয়াহ'লে যাওঁ এতিয়া দে আৰু সিয়াৰ হাত ভৰি মাৰাৰ পিছত তই নেক্সট টাইম মই লগ ধৰিম অ'কে যা प्रेमी आशिक आवारा पागल मजनू दीवाना प्रेमी ইয়াৰ আজিয়ে কিবা এটা ব্যৱস্থা কৰিব লাগিব आशिक কি কৰি আছা তাতে হেল্ল' এই তোমাক অলপ পিছত হেৰি কৰিছোঁ ফোন কৰিছোঁ এই দোষ হৈছে দা দোষ ভাত খাই নাই ওলাই আহিলোঁ এতিয়া কি কৰিম আৰু বোলো অলপ কথা পাতি আছিলোঁ কি খবৰ পিছে তোৰ খবৰ আৰু আছোঁ আৰু কিবাকে পিছে তোৰ মোৰো আছো দে দোষ এটা কাম কৰো আজি এনে ফুৰি আহিব তুই ফুৰিব যাবি মোৰ তই কৈছা আৰু মই নাজানো নাই দোষ ये दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे ये দোষ এখিনি জেগা বহুত ভাল লাগে না ভাল লাগে এতিয়া সৰু কথা কিবা এটা মনত পৰি যায় পিছে তোৰ প্লেন চেন কেনে চলি আছে প্ৰেম দোষ ঠিকে আছে আৰু প্ৰেম কি হ'ব আৰু আছোঁ দুয়ে চলি কিবাকে দোষ তুই এতিয়া অলপ টাইম ৰ মোৰ ইমাৰ্জেঞ্চি কাম এটা আহিছে কি ইমাৰ্জেঞ্চি কাম আহিলে এতিয়া লাজাহাতি ৰাখবা লগা নাই যা হেল্ল' দেবা এই তুই কোৱা মতে মই ইয়াক লৈ আহিছোঁ বাউতলত এইখিনিতে আৰু অলপমান যদি ৰুপিয়া পঠি দিয়ে দে মানে বেছি দিন মুঠিয়া পোৱাৰ মানে না ই বৰ্তমান মোৰ ওপৰত একো সন্দেহ নাই পিছত যদি সন্দেহ হয় আৰু বহিয়া হ'ব কথাটো ফলখন পঠি দি তাৰ পিছতলৈকে আমি চাইড দি গুচি যাম দে এই বোলে দোষ হ'ল ইমাৰ্জেঞ্চি কামটো হ'ল দোষ এটা কাম কৰোঁ তই 5 মিনিট ৰ মই আহি আছোঁ কিয় এই ঘৰৰ পৰা ইমাৰ্জেঞ্চি ফোন এটা আহিছে তাকে যাওঁ আৰু আহিবি না আহিম এই যাম আৰু আহিম যা দোষ ঠিক আছে দোস্তৰ লগত থাকি ভালে লাগে 5 মিনিট টাইমটো ফোনে মাৰো হাউ কেন আই হেল্প ইউ ছাৰ তই আমাক আকৌ হেল্প কৰবা লগা নাই তোক যি কৰবা লাগে আমি কৰি আছো নাই তোৰে নাম হিমান্ত নেকি মোৰে নাম কি প্ৰব্লেম কেনে পাইছা ভাল পোৱাৰ মাজতো পাইছা না এতিয়া মাৰ ইয়াক আৰু মাৰ আই দিয়া তাইক লৈ আহো এতিয়া আরে মোক যে মারি আছা মোর ভুল কি ভুল মোর তোৰ ভুল তই জানি নাজিনা আমাৰ ভণ্টিক তই কিয় ইমান জোকাই আছা আরে সেইটো কথাৰ কাৰণে তহঁতে আহিছা আপে তহঁতে তাৰ কাৰণে আহিছিলি বে উঠ এই তাতে চা হিমান্তই চলি তাক মাৰি আছে উঠাচোন তুমি ইয়াত কিয় আহিছ তুমি ইয়াত হ'ব আৰু তুমি মোক একো নকবা মই যিমান জানবা লাগে চব জানলো আজিৰ পৰা মোক ফোন মেছেজ কৰাৰ চেষ্টা নকৰবা আৰু যদি কৰা চাই থাকা মই বাচি নাথাকো বলা যদি তই
পাৰা মোক এৰি সুখত থাকিব যা তেতিয়াহ'লে মই কাজিয়া তোৰ কাৰণে কৰিছিলোঁ মোৰ একো ভুল নাছিল যা না যা তই কালি কামটো শেষ হ'ল না নাই সম্পূৰ্ণ কৰি নহ'ল তথাপিও ভণ্টিৰ বিশ্বাস হৈ গৈছে ইজি বয়া চলি আমাৰ প্লেনটো ছাকচেছফুল হৈ গৈছে আৰু আমি ভাবা মতে প্লেনটো হৈ গৈছে সি পাৰি গৈছে না ভণ্টি সম্পূৰ্ণৰূপে সি পাৰি নিদিলেও কিন্তু ভণ্টি একদম পাৰি গৈছে গুড জব বঢ়িয়া কালি বেয়া মাৰিছে আমাক কি কথাটো সঁচা নেকি কথাটো সঁচা মিছা বাদ দি আজি খালাছে কৰি মই ইমান ডাঙৰ ভুল কৰিলোঁ সি মোক ইমান বুজাব চেষ্টা কৰাৰ পিছত মই বুজি নাই নাই মই মানিব দিব নোৱাৰোঁ বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি দুচকুৰে চকুৰে মনকে বুজাই মোৰ কাৰণে এই অৱস্থা হ'ল আবে ভুল কৰিলি বে দেবাৰ ফোনটিক মাৰি পেলালি বে চব ইয়াৰ হাৰামিৰ কাৰণে হৈছে মাৰ ইয়াক আবে আবে দোস্ত বন্ধুত্বৰ আচল পৰিচয় তই দি দিলি দোস্ত বন্ধুত্বৰ আচল পৰিচয় নহয় বন্ধুত্বৰ আচল পৰিণাম মই খাব খুঁজবাও জানো আৰু বেজুই জাৰবাও জানো আৰু তই ইয়াৰ লগত বহুত প্ৰেম কৰিলি বল এতিয়া একবাৰ মোৰ লগত কৰিছা উঠ উঠ চল চল
ষ্টাৰ্ট মই কৰিছিলো আৰু ফিনিছো ময়ে কৰিম গম পালি তই আৰু এলি আজি তোক দোষ কাৰণে এৰি দিলো আৰু নেক্সট টাইম এনেকুৱা কাম নকৰিবি ব'লা সাগৰৰে নীলা তুমি যেন চিলা